আমাৰ এই চুবুৰীটোত অনিন্দিতা এগৰাকী বেয়া ছোৱালী বুলি নাম আছে। অৱশ্যে তাই বেয়া ছোৱালী নাম পাব লগা কি কৰিছে সেই সম্পৰ্কে মোৰ বিশেষ ধাৰণা নাই। কিন্তু মানুহে কোৱা শুনো তাই হেনো ৰাতি দেৰিকৈ ঘৰলৈ উভতে। ঘৰলৈ উভতাৰ সময়ত সদায় বেলেগ বেলেগ ল'ৰাৰ লগত আহে আৰু ৰাতি বিয়লি ঘৰৰ পৰা ওলাই যায়। যাওঁতে চুটি চুটি কাপোৰ কানি পিন্ধি যায়। পিছে সেইটো তাইৰ ব্যক্তিগত কথা। সেই সম্পৰ্কে মানুহবোৰে একো মন্তব্য প্ৰকাশ নকৰিলেও হয়। তথাপিও কি কৰিব, মানুহেতো কথা ক'বই। কিন্তু এটা কথা হ'ল নহয়, এই দুদিনমানৰ পৰা তাইৰ বেয়া ছোৱালী গুচি সমাজৰ চকুত ভাল ছোৱালী হ'ল। জানিব বিচাৰিছে কাৰণটো? কওঁ শুনক। তাই হেনো সিদিনা বৃদ্ধ দম্পতী এহালক তেওঁলোকৰ ঘৰৰ পৰা আনি নিজৰ ঘৰত থান দিলে। কাৰণ সেই বৃদ্ধ দম্পতীহালক নিজৰ পুত্ৰ বোৱাৰীয়ে বৃদ্ধাশ্ৰমত থ'বলৈ লৈ গৈছিল আৰু সেইটো তাই দেখা পাই তেওঁলোকক আনি নিজৰ ঘৰত থ'লে। চাওকচোন, আমাৰ সমাজ পাতি বসবাস কৰা মানুহখিনিৰ লগে লগে কেনেকৈ বেলেগৰ প্ৰতি মনোভাৱটো সলনি হৈ যায়। এইমাত্ৰ যদি তাই বেয়া ছোৱালী আছিলে, এইমাত্ৰই তাই ভাল ছোৱালীলৈ পৰিগণিত হৈ গ'ল। এয়াই আৰু সমাজৰ কথা।